হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাবলৈ ওলাইছোঁ ৰেঙনি টিভিত নতুনকৈ সম্প্ৰচাৰিত হোৱা খুব ধুনীয়া এখন ধাৰাবাহিক মেঘালী সপোন। আৰু মেঘালী সপোন নামৰ ধাৰাবাহিকখনত ডৰথীৰ চৰিত্ৰটিত অভিনয় কৰা অভিনেত্ৰীগৰাকীনো প্ৰকৃততে কোন হয়, তেওঁৰ ঘৰ ক'ত হয়, তেওঁৰ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, এই গোটেইখিনি তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেইবাবে ভিডিঅ'টি অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। मैं कल की चिंता नहीं करता, उतनी सेविंग्स है मेरे पास। मेरी फटी पड़ी है परसों को लेके। उस दिन घर में आटा कैसे आएगा? গতিকে মেঘালী সপোন ধাৰাবাহিকখনত ডৰথীৰ চৰিত্ৰটিত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীৰ ৰিয়েল নামটো হৈছে বৰ্ষা ভট্টাচাৰ্যী। তেখেতৰ ঘৰ হৈছে নলবাৰী জিলাত আৰু বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীতেই থাকে। তেখেতৰ জন্মদিন হৈছে ২৭ অক্টোবৰ তাৰিখে। বৰ্ষা ভট্টাচাৰ্যীৰ প্ৰফেশ্যন হৈছে এক্টিং। তাৰ উপৰিও তেওঁ এগৰাকী ভাল কথক ডান্সাৰো হয়। তেখেতৰ পৰিয়ালত মাক দেউতাক আৰু তেখেতৰ এজন ককায়েক আছে। বৰ্ষাৰ দেউতাকৰ নামটো হৈছে প্ৰবীণ চন্দ্ৰ ভট্ট, মাকৰ নামটো হৈছে দীপালী ভট্ট আৰু তেওঁৰ ককায়েকজনৰ নামটো হৈছে বিশ্বজিৎ ভট্টাচাৰ্য। এতিয়া যদি তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে কওঁ, তেনেহ'লে বৰ্ষাই সন্দিকৈ কলেজৰ পৰা হিষ্ট্ৰী বিভাগত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তাৰ পাছত তেওঁ মুম্বাইলৈ গৈ তাৰ পৰা মাষ্টাৰ্ছ কমপ্লিট কৰিছে। তেখেতৰ যদি ফিজিকেল এপিয়াৰেঞ্চৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে তেখেতৰ হাইট হৈছে এপ্ৰক্সিমেটলি 5.3 ইঞ্চ আৰু ৱেইট হৈছে এপ্ৰক্সিমেটলি 50 kg। আপোনালোকৰ বাৰু অসমীয়া চিনেমা কইনা আৰু বিধাতা চোৱা মনত আছেনে বাৰু? কাৰণ এই দুয়োখন অসমীয়া চিনেমাতেই বৰ্ষা ভট্টাচাৰ্যীয়ে ক্লাছ 5ত থাকোঁতেই অভিনয় কৰাৰ সুযোগ পাইছিল। আপোনালোকৰ বাৰু কাৰ কাৰ এই দুখন অসমীয়া চিনেমা চোৱা মনত আছে, মোক তলত কমেণ্ট এটা কৰি জনাবচোন। বৰ্ষা ভট্টাচাৰ্যীৰ প্ৰথমখন অসমীয়া ধাৰাবাহিক হৈছে শকুন্তলা। তাত তেওঁ মায়াৰ চৰিত্ৰটিত অভিনয় কৰিছিল। তাৰ পাছত তেওঁ ৰং টিভিত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক ৰাজবোৱাৰীত নিজৰাৰ চৰিত্ৰটিত অভিনয় কৰিছিল আৰু বৰ্তমান তেওঁ ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা মেঘালী সপোন ধাৰাবাহিকখনত ডৰথীৰ চৰিত্ৰটোত অভিনয় কৰি আছে। আপোনালোকে বাৰু বৰ্ষা ভট্টাচাৰ্যীৰ কোনকেইখন ধাৰাবাহিক চাই আটাইতকৈ বেছি ভাল পাইছিল? শকুন্তলা, ৰাজবোৱাৰী নে বৰ্তমান মেঘালী সপোন ধাৰাবাহিকখনত তেখেতৰ অভিনয় চাই ভাল পাইছে? মোক কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। মোৰ কিন্তু প্ৰতিকেইখন ধাৰাবাহিকতেই তেওঁ খুব সুন্দৰ অভিনয় কৰিছে, গতিকে সঁচাকৈয়ে তেওঁৰ অভিনয় চাই খুব ভাল লাগিছে। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদিহে মেঘালী সপোন ধাৰাবাহিকখনো চাই ভাল পাইছে, ভিডিঅ'টিত প্লিজ এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহত অভিনয় কৰা অভিনেত্ৰীসকলৰ বা অভিনেতাসকলৰ যদি বায়োগ্ৰাফি ভিডিঅ' জানি থাকিব বিচাৰে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। থেংক ইউ।